নমস্কাৰ, মোৰ এই চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত প্ৰতি বছৰে পালন কৰা পোহৰৰ উৎসৱ দীপাৱলীৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। সেয়েহে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা। দীপাৱলী হৈছে পোহৰৰ উৎসৱ। এই উৎসৱ প্ৰতি বছৰে পালন কৰা হয় 4ৰ পৰা 5 দিন ধৰি। দীপাৱলী জাতি ধৰ্ম নিৰ্বিশেষে প্ৰায় সকলোৱে পালন কৰে। হিন্দু, জৈন, শিখ, বৌদ্ধ ধৰ্মৰ লোকসকলেও দীপাৱলী পালন কৰে। হিন্দু ধৰ্মৰ আটাইতকৈ উজ্জ্বল উৎসৱ দীপাৱলীয়ে আন্ধাৰৰ ওপৰত পোহৰৰ বিজয়, অধৰ্মৰ ওপৰত ধৰ্মৰ বিজয় আদি সূচায়। পোহৰ হৈছে জ্ঞানৰ প্ৰতীক আৰু এই জ্ঞানে মানুহৰ ভিতৰত থকা ভয়, ভ্ৰান্তি আদি আঁতৰাই তোলে আৰু মানুহৰ মহান জীৱনী শক্তিৰ উত্তৰণ ঘটায়। হিন্দু ধৰ্মৰ মতে যেতিয়া ভগৱান ৰাম, দেৱী সীতা আৰু লক্ষ্মণ 14 বছৰ বনবাস কটাই পাপী ৰাৱণৰ বধৰ পিছত অযোধ্যালৈ ঘূৰি আহে, তেতিয়াই দীপাৱলীৰ আৰম্ভ হয়। আৰু পদ্মপুৰাণৰ মতে দীপাৱলীৰ নিশা সাগৰ মন্থনৰ ফলত ধনৰ দেৱী লক্ষ্মীৰ জন্ম হয় আৰু লক্ষী দেৱীয়ে ভগৱান বিষ্ণুক চয়ন কৰে আৰু বিবাহপাশত আবদ্ধ হয়। পদ্মপুৰাণ আৰু স্কন্দ পুৰাণৰ মতে চাকিবোৰ হৈছে সূৰ্যৰ অংশ প্ৰতীক, যি হৈছে মহাজাগতিক পোহৰ আৰু শক্তিৰ ভাণ্ডাৰ। বিভিন্ন ধৰ্মাৱলম্বী মানুহেও দীপাৱলীৰ উদযাপন কৰে। জৈন ধৰ্মৰ মানুহে দীপাৱলীক মহাবীৰ নিৰ্বাণা দিৱস হিচাপে পালন কৰে। শিখসকলে গুৰু হৰগোবিন্দৰ মোগলৰ জেলৰ পৰা মুক্তি পোৱা দিনটো উদযাপন কৰে। বৌদ্ধ ধৰ্মাৱলম্বীসকলে সাধাৰণতে দীপাৱলী উদযাপন নকৰে যদিও নেপালত নতুন বৌদ্ধ ধৰ্মাৱলম্বীসকলে 5 দিনলৈকে দীপাৱলী উদযাপন কৰে। অৰ্থাৎ দীপাৱলী বুলি ক'লে গোটেই ভাৰতবৰ্ষত উৎসৱ মুখৰ পৰিৱেশ সৃষ্টি হয়। যি কি নহওক, দীপাৱলী উদযাপনৰ পৰম্পৰা মানৱ সভ্যতাৰ আদিকালৰ পৰাই চলি আছে আৰু চলি থাকিব আৰু মানুহৰ মনত আনন্দ, একতা আৰু জীৱনৰ অন্ধকাৰ মুহূৰ্তত যুঁজিবলৈ প্ৰেৰণা যোগাই থাকিব। আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই নিশ্চয় তোমালোকে দীপাৱলীৰ বিষয়ে অলপ হ'লেও জানিব পাৰিলা। ভিডিঅ'টো চাই যদি তোমালোকে ভাল পালা তেন্তে নিশ্চয় লাইক কৰি থবা আৰু নতুন ভিডিঅ'সমূহ পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি অল কৰি থবা। ধন্যবাদ।